আজি বৰফ এটা খাবলৈ ইমান মন গৈছে অ মোৰ কথা কোনেও বুজি নাপায় পাই মাক ক'লো মা পইচা এটা দিয়াচোন মোৰ বৰফ খাবলৈ মন গৈছে মায়ে মোক ক'লে বোলে ই হাই বৰফ খাই তো কাহ পানী লগা হ'ব পিছত আকৌ মই প্ৰতিপাল কৰিব নোৱাৰো দেউতাক ক'লো দেউতে যিটো ধমকি দি মোক পঠিয়ালে নহয় মোৰ দুখৰ কথা কোনেও বুজি নাপায় বৰফ এটা খাবলৈ নিদিয়ে মোক বৰফ লৈ লওঁ বৰফ খাব নেকি সৰু সৰু ল'ৰা ছোৱালীবোৰ ওলাই আহক বৰফ ওলাই যাব বিচাৰো মোৰ মাহঁতে নিদিয়ে নহয় আপুনি ৰৈ থাককচোন মই কৰবাত তুলি তলত পইচা আছে নেকি চুৰ কৰিবলৈ চাওঁ মানুহটো এবাৰো মোৰ মাতটো শুনিছে নাই মাজনী এইটো বৰফ ওলাইটো আহিছে ইমান তেটো ফালি চিঞৰিছে এটা কাম বন নাই নি বাৰু তোৰহে বা কামখন আছে মা সি নিজৰ কাম কৰিছে সি পইচা গোটাইছে ইয়াক মই খেদি থৈ আহোঁ কি কাৰণে সি বৰফ আনিব হা মই তুলিতল চুচৰিম বুলি ভাবিছিলোঁ তুলিতল খুচৰিবলৈ পইচা আনো বৰফ খাবলৈ সেইগৰাকী আকৌ বৰফলৈকে খেদিবলৈ যায় যাওঁ খেদি থৈ আহোঁ মা মানে সঁচাকৈ মোৰ মা নহয় যেন লাগে দেই মাকে সন্তানৰ দুখ বুজি পায় আমাৰ গৰাকীয়ে বুজিয়ে নাপায় ले लो आइसक्रीम ले लो आइसक्रीम ডাঙৰ ঠেলাত আইচক্ৰীম আনিছা হ'বলা সেইখন ঠেলা বুলি নকয় পাই মা একো নাজানিলে কথাবোৰ কেলে কৈ থাকোনো লাজ পাই যাম মই বৰফৰ বেপাৰীটোলে লাজ পাইছে তই তাই প্ৰেমত পৰিছে নেকি মাক হৈ কেনেকুৱা কথাবোৰ কৈছে চা বৰফ এটা লৈ দেচোন মোক বৰফৰ দাম কিমান বাইদেউ আইচক্ৰীম লৈ দাম আছে আইচক্ৰীম আপুনি কোনটো খায় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আপোনাৰ লগত এজনী কণমানি আহিছে তাইৰ বাবে আইচক্ৰীম এটা লৈ দিয়ক আকৌ তাইক যদি কণমানি দেখিছে তাইক এটা এনেই দিব নোৱাৰে ফিয়তে সৰু ল'ৰা ছোৱালীক ফিয়তে দিলে পুণ্য হয় পুণ্য হয় পাই দিয়কচোন এটা এই মৰটিজনী একেবাৰে বৰফ হলাইটো কোচত উঠিবগে যেন একেবাৰে খাবলৈ পোৱা নাই নি পিছলে মোৰ পিছলে মা যে তয়ো সোধা নহয় তুমি যোৱা এইখন গাঁৱলৈ দ্বিতীয় দিন নোসোমাবা যোৱা এইবোৰ ভাল নহয় এইবোৰ আনি সৰু সৰু ল'ৰা ছোৱালীক দেখুৱাই সিহঁতৰ কাহ পানী লগা কৰিবা পিছত স্কুল ক্ষতি হ'ব পৰীক্ষাত নম্বৰ কমকৈ পাব ছমহীয়া পৰীক্ষা আহি আছে সিহঁতে নম্বৰ কমকৈ পাব যোৱা ছমাহ স্কুললৈ যোৱাই নাইকিয়া ছমহীয়া পৰীক্ষা আহিবলৈ আগতে জানুৱাৰীতে স্কুল নোখোলে নহয় মায়ে যে কথা ক'ব নাজানো এবাৰ লাজ পাবি আৰু কেতিয়াবা তই মনে মনে থাক যাবাগেনে তুমি বাইদেউ আমি বৰফ বিকিবলৈ আহিছোঁ 2 টকামান পাম বুলি আপুনি এনেকৈ খেদি দিছে কিয় আমাক এইখন গাঁৱত বহুতে মাতিয়ে বহুতে বিচাৰে বৰফ খাবলৈ আইচক্ৰীম খাবলৈ আপুনি কিনি নিদিয়ে নে দিব গাঁওখনলৈ নোসোমাবি বুলি কিয় কৈছে হয়নে গাঁওখনৰ বহুতে কিনি খায় আমাৰ ঘৰতে কোনেও কিনি নিদিয়ে মোক গাঁওখনৰ কোনে কিনে নিকিনে সেইটো মই নাজানো মুঠৰ ওপৰত আমাৰ ঘৰৰ চৌহদত দেখিব নোৱাৰিম যোৱা বুলি কৈছো যোৱা আহিছোঁ আৰু দিয়ক নাহোঁ আৰু এইখিনি লৈ আকৌ আপোনালোকে যে সঁচাকৈ দেই আমাৰ নিচিনা দুখীয়াবোৰৰ দুখ বুজি নাপায় আহিছোঁ আৰু হয় পাই মা তহঁতে দুখীয়াই বুজি নাপাওঁ হ'ব তই মোক শিক্ষা দিব নালাগে যা পঢ়াৰ টেবুললৈ যা কেনেকুৱা মা পালো যে মই মোৰো পিছে বৰফ এটা খাবলৈ মন গৈছিল এইজনী আকৌ পৰীক্ষাটো আহি আছে নহয় বৰফটো খুৱাই দিম আকৌ কিবা হয় বা কাহ চাহ পিছত মোৰে বিপদ হ'ব এখন বাপেকে উধাই মুধাই মোকে গালি পাৰিব গৰম বন্ধ যেতিয়া পৰিব তেতিয়াই তাইক খাবলৈ দিম গছজোপা চাওঁতে অলপ ৰং পায় আজি প্ৰায় বিক্ৰীয়ে নহ'লে নহয় ল'ৰা ছোৱালীবোৰ পৰীক্ষাটো আহিয়ে গণ্ডগোল লগাই দিলে নহয় খাবলৈ নিদিয়ে মাক দেউতাকে মই আৰু এই বেপাৰটো কৰিয়ে চলি আছোঁ কিয়নো বাৰু মোৰ পৰা এটাও নিকিনে হয়নে তই আকৌ এইখন গাঁও সোমালিহি মই তোক এইখন গাঁৱলৈ সোমাবলৈ হাত দিছিলোঁ নে মই তোক মানা কৰিছিলোঁ যে এইখন গাঁৱত নোসোমাবি আৰে তই দিয়া আইচক্ৰীম খাই যোৱাবাৰ গোটেই স্কুলৰ ল'ৰা ছোৱালীবোৰৰ পেট বেয়া হ'ল গম পাৱ নাই স্কুলৰ মুখৰ আগত যে তই ৰৈছিলি এইবাৰো তই স্কুলৰ সন্মুখলৈ গৈছিলি নেকি নাই যোৱা স্কুলৰ সন্মুখলৈ গাঁৱৰ ভিতৰলৈহে সোমাই আহিলোঁ কিয় সোমাই আহিবি তই কিয় সোমাই আহিবি তোক কোনে ইয়ালৈ সোমাই আহিবলৈ কৈছিল যোৱাবাৰ সেইবোৰ কি আইচক্ৰীম আনিলি নাজানো চবৰে পেট বেয়া কৰিলে সেইবাৰ আকৌ তই গণ্ডগোল লগাবলৈ আহিছ যা আমাৰ গাঁৱৰ পৰা যা গাঁৱৰ ভিতৰত নোসোমাবি তই ইখন গাঁৱত সোমালো সেইখন গাঁৱত মাইকী মানুহে খেদিলে এইখন গাঁৱত সোমাইছোঁ এইখন গাঁৱত মতা মানুহে খেদিছে মই এতিয়া যাওঁ কলৈ মই বিক্ৰী কৰিব নোৱাৰিলে মোৰ ৰাতি ভাত সাজেই নোলাব কি কৰোঁ মই যি কৰা কৰি থাক আমাৰ গাঁৱৰ ভিতৰত নোসোমাবি মুঠতে যা ওলা নহ'লে মই মানুহ গোটাই খেদা দিম নিজে যাওঁ আৰু দিয়ক
আপোনালোকৰ ধলেখীয়া মানুহবোৰে আমাৰ নিচিনা দুখীয়া মানুহৰ দুখ ক'ৰ পৰা বুজিব। বৰফ কেইটা বিক্ৰী কৰিয়ে ৰাতি সাঁজৰ যোগাৰ কৰিছিলোঁ, কিন্তু আপোনালোকে বেপাৰী বুলি খেদাহে দিছে। যাওঁগৈ আৰু দিয়ক। বৰফ লেলকে চিঞৰি চিঞৰি মোৰ ভাগৰ লাগি যায়। নিচিঞৰিলেনো গম পাব কেনেকৈ মই যে বৰফ আনিছোঁ, আইচক্ৰীম আনিছোঁ। মই আচলতে এটা খেদা খোৱা বৰফৱালা, খেদা খোৱা বৰফৰ বেপাৰী। মই চবেই মোক খেদে। আজিকালি দোকানবোৰতো আইচক্ৰীম বিক্ৰী কৰিবলৈ ল'লে। দোকানবোৰত সোমাই ল'ৰা ছোৱালীক খোৱালে একো নহয়। মই ঘৰে ঘৰে গাঁৱে গাঁৱে বিক্ৰী কৰিলত মোক সস্তীয়া বুলি কৈ একেবাৰে আৰু মই বিক্ৰী কৰা নেখায়। দাঙি দামী চিচাৰৰ সবু গ্লাছ লগাই লগাই খিৰিকী লগাই লগাই থোৱা দোকানৰ ভিতৰত পোৱা আইচক্ৰীমটো ভাল, মই লৈ ফুৰাটো বেয়া বেয়া। খুৰা বোপাহঁতো, মই তোমালোকক আইচক্ৰীম দিম বাৰু। তোমালোক সঁচাকৈ আইচক্ৰীম বিচাৰি আহিছানে বাৰু? মোৰ যে বিক্ৰীয়ে হোৱা নাই আজি 4-5 দিন। মই সঁচাকৈ খেদা খোৱা বৰফৱালা। সকলোৱে খেদে মোক। আমি সঁচাকৈ খাবলৈ আহিছো। আমাক মাহঁতে পইচা দি পঠাইছে, দিয়ক আমি খাওঁ। দাদা দিয়ক, ইহঁতে যেনেকুৱা আইচক্ৰীম যি আইচক্ৰীম খাব বিচাৰে তাকে দিয়ক। আৰু শুনক, আপুনি অকলে নিজৰ লগতে পাতি থকা কথাখিনি মই সেই হেঙাৰখনৰ কাষৰ পৰা শুনি আছিলোঁ। আপুনি হাৰি গৈছে কিয়? হাৰি গ'লে নহ'ব নহয়, এনেকৈ হাৰ নামানিব দেই। দুখন এখন গাঁৱত আপোনাক সোমাবলৈ নিদিলে বুলি, খেদি দিলে বুলি, বা 2-3 দিন আপোনাৰ বিক্ৰী নহ'ল বুলি আপুনি এনেকৈ হাৰি গ'লে নহ'ব নহয়। আপুনি সংগ্ৰাম কৰি যাব লাগিব, জীৱনত সংগ্ৰাম কৰি যাব লাগিব, তেতিয়াহে আপুনি এদিন সফল হ'ব। এতিয়া আপুনি ক্ষুদ্ৰ বৰফৰ বেপাৰ কৰিছে, সেইদিন আপোনাৰ এই বেপাৰটো পাই বহুত ডাঙৰ মানুহ হোৱাৰ যদি সপোন আছে, হ'ব পাৰিব। তাৰ বাবে আপুনি কষ্ট কৰিব লাগিব, হাৰি গ'লে নহ'ব। এতিয়া এটা কাম কৰক, আপুনি মোৰ এই ল'ৰা ছোৱালীহালক আইচক্ৰীম দিয়ক, আৰু কাইলৈৰ পৰা মোৰ দোকানত আপুনি আইচক্ৰীম দিবহি। মই ঠিক বুজাই নাই? আপুনি কোৱাৰ দৰে মোৰো এখন গ্লাছৰ দৰ্জাৰ লগোৱা দোকান আছে, বৰ অত্যাধুনিক। দোকানখনত মই কিছুমান খোৱা বস্তু বিক্ৰী কৰোঁ, আৰু লগতে সৰু সৰু ল'ৰা ছোৱালীয়ে খেলা সামগ্ৰী। এতিয়া মই ভাবিছোঁ তাত বৰফো বিক্ৰী কৰিম। আপুনি থাকিব তাত। আপুনি এনেকৈ গৰমত গাঁৱে গাঁৱে ঘূৰি ফুৰিব নালাগে। আপুনি মোৰ দোকানত থাকি বৰফ বিক্ৰী কৰিব, আৰু তাৰ কমিশ্যন এটা মোক দিলেই হৈ যাব। হে ভগৱান, আজিৰ যুগতো এনেকুৱা ভাল মানুহ থাকেনে? মই নিজকে ভাল বুলি নকওঁ, কিন্তু মই দুখীয়াৰ দুখ বুজোঁ। ময়ো এদিন চাউলৰ বেপাৰী আছিলোঁ। চাউলৰ বেপাৰীৰ পৰা গৈ গৈ এতিয়া 2-3খন দোকানৰ মালিক হৈ আছোঁ। বাৰু যি কি নহওক, আপুনি হাৰি যাবলৈ নহ'ব। আপুনি হাৰি গ'লে উন্নতি কৰিব নোৱাৰিব। মোৰ দোকানলৈ বহুত বেছি গ্ৰাহক আহে, আৰু তাত ইমান গৰমত আইচক্ৰীম খাবলৈতো বিচাৰিবই। বহুতে আইচক্ৰীম বিচাৰিও আহে, মইহে দিব নোৱাৰোঁ। এতিয়াতো ভালেই হ'ল। হ'ব পাই, আপোনাৰ নিচিনা মহান মানুহে সেই খেদা খোৱা বৰফ বেপাৰীটোক সহায় কৰিছে আজি। হয়, মই কাইলৈৰ পৰা আপোনালোকৰ দোকানতে থাকি বৰফ বিক্ৰী কৰিম। ঠিক আছে।